নমস্কাৰ দৰ্শকসকল, আপোনালোক কেনে আছে? ভালেই আছে চাগে। বৰ্তমান মোৰো ভাল। মই এই মা মনৰ কথা চেনেলৰ পৰা স্বপ্না কলিতাই কৈছোঁ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ। সেইটো হৈছে সৰু সৰু বগা বগা মোৱা মাছ। এয়া চাওক, মোৱা মাছ বগা বগা। এই মাছবিলাক মই আজি বেলেগ পদ্ধতিৰে বনাম। তেলত নভজাকৈ প্ৰেছাৰ কুকাৰত বইল কৰি বনাম। তাৰ লগত মই আনিছোঁ এয়া ধনিয়া আৰু টেঙা, নেমু টেঙা, পিঁয়াজ, আদা ৰচুনৰ পেষ্ট, কেঁচা জলকীয়া আৰু বিলাহী। এতিয়া মই এই উপকৰণটো সদায় দেখাই দিম। প্ৰথমতে ইয়াত হালধি লগালোঁ। এয়া হালধি দিছোঁ। হালধি দি তাৰপাছত হালধি দিলোঁ। তাৰপাছত এয়া পিঁয়াজ দিলোঁ। পিঁয়াজ, ৰচুন, আদা দিলোঁ। জলকীয়া দিলোঁ। এয়া জলকীয়া দিছোঁ। তাৰপিছত বিলাহী দিছোঁ। এয়া বিলাহী দিছোঁ। তাৰপাছত এয়া ধনিয়া পাত দিছোঁ। তাৰপাছত এয়া মই স্বাদ অনুসৰি নিমখ দিছোঁ। তাৰপাছত ইয়াত অকণমান কেঁচা তেল ঢালি দিছোঁ। তাৰপৰা ইয়াত অকণমান নেমু চেপি দিছোঁ। এতিয়া মই এইখিনি গোটেইখিনি মাছে চাছে সানি ল'ম। এয়া মাছে চাছে সানি লৈছোঁ। এয়া সানি লৈছোঁ। এয়া এয়া চাওক দৰ্শকসকল, মই এই সকলোবিলাক একেলগে সানি ল'লোঁ। সানি পেলাই এতিয়া মই প্ৰেছাৰ কুকাৰত বনাম। এতিয়া ইয়াত প্ৰেছাৰ কুকাৰত মই ভৰাই দিছোঁ। এয়া ভৰাই দিলোঁ একেলগে। তাৰপাছত ইয়াত অকণমান পানী দিলোঁ। পানী দি মাছখিনি বেছি আছে সেইকাৰণে অলপ বেছিকৈ পানী দিছোঁ। এয়া চাওক দৰ্শকসকল। তাৰপাছত মই এতিয়া ঢাকন দি গেছত লগাই দিম। এয়া দৰ্শকসকল, এয়া মই গেছত কুকাৰটো দি দিলোঁ। এতিয়া মোৰ মাছখিনি ৰন্ধা হৈ যাব। হুইচেল মৰাৰ পাছত নমাই দিম। মাছখিনি হুইচেল মাৰিছে এটা, মই এতিয়া নমাই দিম। মোৰ মাছখিনি সিজা হৈ গৈছে। ঠাণ্ডা হ'লে নমাই দিম। প্লিজ আপোনালোকে মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লাইক কৰিব। মোৰ এই মাছখিনি এতিয়া হ'বলৈ হৈছে। মই এতিয়া ঠাণ্ডা হ'লে আকৌ নমাই থ'ম। দৰ্শকসকল, এয়া চাওক মোৰ মাছৰ ব্যঞ্জনখিনি হৈ গৈছে। আপোনালোকে এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। আৰু মোৰ চেনেলটোত আপোনালোকে ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক, লাইক কৰক। ধন্যবাদ।